নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি দুপৰীয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছোঁ আজি দুপৰীয়াৰ প্ৰথমটো খবৰ লোকপিয়লত মাতৃভাষা অসমীয়া বুলি ব্যৱহাৰ কৰিলে এনআৰচিৰ পৰা বাদ পৰিব বুলি মন্তব্য কৰিছে সংখ্যালঘুসকললৈ আহ্বান আসাম ভূমিপুত্ৰ গণমঞ্চৰ কাৰ্যকৰী সভাপতি অধিবক্তা নাজিম মোল্লাই কৈছে যে লোকপিয়লত মাতৃভাষা অসমীয়া বুলি ব্যৱহাৰ কৰিলে এনআৰচিৰ পৰা বাদ পৰিব লাগিব এইবাৰ লোকপিয়লক সংখ্যালঘুক অসমীয়াৰ পৰিৱৰ্তে বাংলা মাতৃভাষা বুলি উল্লেখ কৰক এনেধৰণৰ মন্তব্য কৰিছে অধিবক্তা নাজিমুদ্দিন মোল্লাৰ তেখেত অসমীয়া গণমঞ্চৰ ভূমিপুত্ৰ হয় অন্য এটা খবৰ দিব লৈছোঁ মই ভাগৰ নাই মই আকৌ যুদ্ধ দিম এওঁলোকৰ বিৰুদ্ধে এওঁলোকে হিন্দুত্বৰ নামত খেলা কৰি ৰামৰ নামো বদনাম কৰি পেলালে এনেদৰে মন্তব্য কৰিছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে মই ভাগৰ নাই মই এতিয়ালৈকে ভাগৰ নাই এওঁলোকে ৰামৰ নামৰ হিন্দুত্বৰ নামৰ ৰাজনীতি কৰি তেখেতসকলে ৰামৰ নামতো বদনাম কৰি পেলাইছে শেহতীয়াকৈ ৰাম মন্দিৰত চুৰি কৰিছে তেখেতসকলে ৰামকো বদনাম কৰি পেলাইছে ৰামৰ কাপোৰবোৰ ৰামৰ সোণৰ চেইনডালকো চুৰি কৰি লৈ গৈছে তেখেতসকলে তেওঁলোকৰ বিৰুদ্ধে মই ভাগৰ নাই মই যুদ্ধ কৰি যাম এনেদৰে মন্তব্য কৰিছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অন্য এটা খবৰ দিব লৈছোঁ অসমীয়া ভাষা আছিল আৰু থাকিব এনেদৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমীয়া ভাষা আছিল আৰু চিৰদিনলৈ থাকিব অসমীয়া ভাষাক কোনে নুই কৰিব নোৱাৰিব কোনে ব্যৱহাৰ কৰে নকৰে তাৰ কথা কিন্তু অসমীয়া ভাষা লোকপিয়লত যিসকলে মাতৃভাষা বাংলা ব্যৱহাৰ কৰে তেখেতসকলে অসমীয়া ভাষা নকলেও থাকিব লোকপিয়লত কথা কৈ অসমীয়া মানুহক কোনেও ব্লেকমেইলিং কৰিব নোৱাৰিব অনন্তকাললৈ থাকিব অসমীয়া ভাষা আছিল আৰু ভৱিষ্যতেও থাকিব অসমীয়া ভাষাক কোনেও ব্লেকমেইলিং কৰিব নোৱাৰিব এনেদৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ দিব লৈছোঁ মোৰ ধাৰণা আছিল খামেইনিৰ মৃত্যুত ইৰাণৰ জনতা সুখী হ'ব তেওঁলোকে আনন্দ কৰিব কিন্তু সেইটো নহ'ল তাৰ পৰিৱৰ্তে সম্পূৰ্ণ ছবিটো বিপৰীত দিশে পৰিণত হৈছে তাৰ পৰিৱৰ্তে সকলোৱে শোক প্ৰকাশ কৰিছে অন্যথা খামেইনিৰ জানাজাত বহু লোক সমাগত হৈছে প্ৰায় 2 কোটি মানুহৰ অধিক সমাগম হৈছে খামেইনিৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিয়াত খামেইনিৰ অন্তিম সংস্কাৰত বহুতো লোকৰ সমাগম হৈছে তাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মন্তব্য কৰিছে যে খামেইনিৰ মৃত্যুত সকলোৱে শোক প্ৰকাশ কৰিব লাগিছিল অৰ্থাৎ আনন্দ উল্লাস কৰিব লাগিছিল কিন্তু তাৰ পৰিৱৰ্তে বিপৰীত ছবিহে দেখিছে ডনাল্ড ট্ৰাম্পে কিয়নো খামেইনি সদায় যুদ্ধ কৰি থাকে তেখেতসকলে যুদ্ধত লিপ্ত হৈ থাকে ভ্ৰম এতিয়াহে ভাঙিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আজি বিধানসভাৰ অন্য এটা খবৰ দিব লৈছোঁ আজি বিধানসভাৰ বাজেট অধিৱেশন আজি 6 জুলাই তাৰ পিছতে আজি অসমৰ যিসকলৰ ধনবোৰ ভাজি আছে অৰ্থাৎ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা নতুন বাজেট দৰাই তাৰ পিছতহে যিসকলৰ টকাবোৰ বন্ধ হৈ আছে অৰ্থাৎ অৰুণোদয়ৰ লগতে অন্যান্য আঁচনিৰ সেইবোৰ টকা 1 আগষ্টৰ পৰা সোমাই দিব আজি টকা আৰ্জিৰ বাজেটবোৰ বাজেট ধৰাই তাৰ পিছতেই সকলোৰে একাউণ্টত টকাবোৰ সোমাই দিব 21 দিনীয়াকৈ অনুষ্ঠিত হ'ব বাজেট অধিৱেশনখন 21 দিনীয়াকৈ অনুষ্ঠিত হ'ব 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত বৰুৱাই দাখিল কৰিব 2026-27 বৰ্ষৰ বাজেট অন্য এটা খবৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দিছে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত অষ্ট্ৰেলিয়াৰ চৰকাৰ অগ্নিত্ব নিৰাপত্তা সংস্থা 9 জুলাইত মেলবৰ্ণত মাৰ্বেল ষ্টেডিয়ামত আছে 9 জুলাইত মেলবৰ্ণ মাৰ্বেল ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচী আছে আবু মুস্তাফা নামৰ একাউণ্টৰ পৰা আহিছে এই ভাবুকি যে প্ৰধানমন্ত্ৰীক হত্যা কৰিব বুলি মন্তব্য কৰিছে আবু মুস্তাফা নামৰ একাউণ্টৰ পৰা আহিছে প্ৰধানমন্ত্ৰী মোদীলৈ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী গৰাকীক হত্যাৰ ভাবুকি দিছে আবু মুস্তাফা নামৰ একাউণ্টৰ পৰা অন্য এটা খবৰ দিব লৈছোঁ আইন হাতত তুলি ল'লে অসম আৰক্ষীৰ জনে আইন হাতত লৈছে ঘৰৰ কাষৰে যুৱকক মৰিয়াই হত্যা আৰক্ষী জোৱান মিণ্টু শইকীয়াই ঘৰৰ কাষৰে যুৱকক মৰিয়াই হত্যা কৰিছে আৰক্ষী জোৱান কৈছে মিণ্টু শইকীয়া বাৰীৰ সীমাত থকা বাঁহৰ গাজ কটাক লৈ সঞ্জীৱ গগৈক হত্যা কৰিছে ঘৰৰ কাষৰে যুৱক হয় সঞ্জীৱ গগৈ আৰক্ষীৰ জোৱান হয় মিণ্টু শইকীয়া অন্য এটা খবৰ দিব লৈছোঁ এবাৰতে ইৰাণৰ সকলো শেষ কৰিব দিব পাৰোঁ এনেধৰণৰ মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰিছে একেবাৰতে আমাৰ আমেৰিকা আৰু ইৰাণে মিলি
ইৰাণক শেষ কৰি দিব পাৰি এনেধৰণৰ মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। কিন্তু মই সেইটো কৰিব বিচৰা নাই, ইৰাণৰ লগত আলোচনা কৰি যুদ্ধ শেষ কৰি শান্তিহে বিচাৰিছোঁ এনেধৰণৰ মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। শেহতীয়াকৈ শান্তিৰ চুক্তিতহে বহিব বুলি মন্তব্য কৰিছে, শান্তি থাকিব বুলি মন্তব্য কৰিছে। তেখেতসকলে যুদ্ধ কৰিব বিচৰা নাই, তেখেতসকলে সেইটো কৰিব বিচৰা নাই, তেখেতসকলে একেবাৰতে শেষ কৰি দিব বুলি মন্তব্য কৰিছে ইৰাণক আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। অন্য এটা খবৰ দিব লৈছোঁ, এই দেশৰ স্বাধীনতা নাই, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ য'ৰ পৰা তেল ক্ৰয় কৰিবলৈ কয় তাৰ পৰা শেষ ক্ৰয় কৰে এনেধৰণৰ মন্তব্য কৰিছে প্ৰাক্তন AIDF বিধায়ক আমিনুল ইছলামে। ধিঙৰ প্ৰাক্তন AIDF বিধায়ক আমিনুল ইছলামে মন্তব্য কৰিছে যে য'ৰ পৰা ক্ৰয় কৰিবলৈ বাধা দিয়া তাৰ পৰাই ক্ৰয় নকৰে। ডনাল্ড ট্ৰাম্পে যেনেকৈ হুকুম কৰিব তেনেকৈ দেশ চলাব, ক'ত কি কিনিব বেচিব সেইটো কথা ডনাল্ড ট্ৰাম্পৰ হুকুম মতে চলিব, ডনাল্ড ট্ৰাম্পৰ হুকুম মতে কৰে এনেধৰণৰ মন্তব্য কৰিছে। 1947 চনত দেশ স্বাধীন হোৱাৰ পিছত পুনৰবাৰ 2014 চনৰ পৰা আকৌ আমাৰ দেশৰ পৰাধীন হৈ গ'ল। যেতিয়াৰ পৰা 2014 চনৰ পৰা বিজেপি ভাৰতলৈ আহিল, তাৰপিছতে আমাৰ দেশ পৰাধীন হৈ গ'ল। 1947 চনৰ পৰা আমাৰ দেশ স্বাধীন হৈ আছিল, কিন্তু 2014 চনৰ পৰা আমাৰ দেশ পৰাধীন হৈ গ'ল। আজি আমি ডনাল্ড ট্ৰাম্পৰ হুকুমৰ ওপৰত নতমস্তক হ'ব লাগে। ইমান দুৰ্বল নেতৃত্বৰ হাতত দেশ কেতিয়াও যাব পৰা নাছিল, যোৱা নাছিল এনে মন্তব্য কৰিছে প্ৰাক্তন AIDF বিধায়ক, ধিঙৰ প্ৰাক্তন AIDF বিধায়ক আমিনুল ইছলামে। অন্য এটা খবৰ দিব লৈছোঁ, মই জানি বুজি প্ৰস্ৰাৱ কৰা নাছিলোঁ জুবিনদাৰ ছবিখনক। শেহতীয়াকৈ যিজন যুৱকে জাৰ্জিৰ উৰণ সেতুৰ কাষত জুবিন গাৰ্গৰ ছবিত অংকন কৰা প্ৰস্ৰাৱ কৰিছিল, বৰ্তমান তেখেতে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছে। কিয়নো তেখেতে মন্তব্য কৰিছে যে মই জানি বুজি প্ৰস্ৰাৱ কৰা নাছিলোঁ। প্ৰস্ৰাৱ কৰা ছবিখন পানীৰে ধুই চাকি জ্বলাই অসমবাসীক ক্ষমা বিচাৰিলে। জাৰ্জি উৰণ সেতুৰ জুবিন গাৰ্গৰ ছবিত প্ৰস্ৰাৱ কৰা পুতুল কলিতাই তেখেতে বৰ্তমান অসমৰ সকলো জুবিন গাৰ্গৰ অনুৰাগীৰ লগতে অসমবাসীক তেখেতে ক্ষমা বিচাৰিছে, কিয়নো তেখেতে জানি বুজি তেখেতে প্ৰস্ৰাৱ কৰি নাছিল বুলি মন্তব্য কৰিছে। অন্য এটা খবৰ দিব লৈছোঁ, ৰাম মন্দিৰৰ চন্দা কেলেংকাৰী ঘটনাই কোটি ৰাম ভক্তৰ অনুভূতিক গভীৰভাৱে আঘাত কৰিছে এনেধৰণৰ মন্তব্য কৰিছে RSSৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হুচাবলাৰ মন্তব্য কৰিছে যে ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী ঘটনাটো সকলো ৰাম ভক্তক অনুভূতি গভীৰভাৱে আঘাত কৰিছে। চান্দা কেলেংকাৰী দোষীসকলে শাস্তি পাবই লাগিব, কঠোৰ শাস্তি বিহিব লাগিব তেখেতসকলক। ৰাম মন্দিৰৰ চান্দা কেলেংকাৰীক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলি RSSৰ সাধাৰণ সম্পাদক দত্তা হুচাবলাৰ মন্তব্য কৰিছে যে কঠোৰভাৱে শাস্তি কৰিব লাগিব দোষীসকলক। অন্য এটা খবৰ দিব লৈছে, বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিলেও গোচৰ, প্ৰতিবাদ কৰিব নোৱাৰিব, আন্দোলন কৰিব নোৱাৰিব। এয়া কি দেশৰ নাগৰিক চৰকাৰৰ দাসলৈ পৰিণত কৰিছে, নাগৰিকসকলক দেশৰ চৰকাৰে দাসলৈ পৰিৱৰ্তন কৰিছে। শেহতীয়াকৈ বিজেপিৰ বিৰুদ্ধে শ্লোগান দিলেই তেখেতসকলে গ্ৰেপ্তাৰ কৰে, অৰ্থাৎ প্ৰতিবাদ কৰিব নিদিয়ে, আন্দোলন কৰিব নিদিয়ে। এনেধৰণৰ মন্তব্য কৰিছে মুম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাধৱ জামদাৰৰ এই কঠোৰ মন্তব্য কৰিছে যে দেশৰ নাগৰিকসকলক চৰকাৰে দাসলৈ পৰিণত কৰিছে। নাগৰিকসকলক পুলিচ, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ দাস নহয়। এক শুনানিৰ সময়ত মুম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাধৱ জামদাৰৰ এই কঠোৰ টিপ্পনী। বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান, তেখেতসকলৰ বিৰুদ্ধে প্ৰতিবাদ, তেখেতসকলৰ বিৰুদ্ধে আন্দোলন কৰিলেই জেলত ভৰাই থৈ তেওঁলোকে প্ৰতিবাদ কৰিলেই তেখেতক আৰক্ষী বিষয়া লগাই দিয়ে আৰু দেশৰ জনগণক তেখেতসকলে দাস বনাই ৰাখিছে এনেধৰণৰ মন্তব্য কৰিছে। অন্য এটা খবৰ দিব লৈছোঁ, গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ বিধানসভাৰ মতনত। অসমৰ বিধানসভাৰ সদনত তেখেতসকলে অসমীয়া, বড়ো, ইংৰাজীৰ লগতে বৰ্তমান হিন্দী ভাষা এড কৰিছে, হিন্দী ভাষা সংযোজিত হ'ব হিন্দী ভাষা। গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম বিধানসভাৰ কেবিনেটত। শেহতীয়াকৈ অসম কেবিনেটৰ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ ভট্টাচাৰ্যই অসমীয়া, বড়ো, ইংৰাজীৰ লগতে সংযোজিত হ'ব হিন্দী ভাষা এনেধৰণৰ মন্তব্য কৰিছে, কিয়নো হিন্দী ভাষাটো ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হয়। এইটো বিধানসভাৰ সদনত থাকিবই লাগিব বুলি মন্তব্য কৰিছে। অন্য এটা খবৰ দিব লৈছোঁ, গুৱাহাটী বিমানবন্দৰত আৰম্ভ হৈছে অসমীয়া গহনা। শেহতীয়াকৈ অসমীয়া ভাষা গহনা কৰা নাছিল, অসমীয়া ভাষাৰ পৰিৱৰ্তে হিন্দী, ইংৰাজী ভাষাহে চলিছিল, কিন্তু অসমীয়া ভাষাটো চলা নাছিল। তাৰপিছতে গহনাত অসমীয়া সন্নিৱিষ্ট কৰিবলৈ বাধ্য হৈছে বিমানবন্দৰ কৰ্তৃপক্ষ। অৱসৰপ্ৰাপ্ত IPS কুলদৰ শইকীয়াই তিনি আমোলাই দিছিল পত্ৰ। তাৰপিছতে অসমীয়া ভাষাটো গুৱাহাটী বিমানবন্দৰত আৰম্ভ কৰা হৈছে। এতিয়াৰ পৰা গুৱাহাটী বিমানবন্দৰত অসমীয়া ভাষাটো কয়। অন্য এটা খবৰ দিব লৈছোঁ,
অন্য এটা খবৰ দিব লৈছোঁ অসমৰ বিধানসভাৰ অসমৰ বিধানসভাৰ সদনত যদি বিৰোধীয়ে মন্তব্য কৰে তাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিৰোধী সংখ্যাগৰিষ্ঠতা লাভ কৰা সকলে যদি মন্তব্য কৰে তাৰ মাজতো যদি অখিল গগৈয়ে মন্তব্য কৰে তাৰ পিছতে নিলম্বিত কৰে ইয়াক কি গ্ৰহণযোগ্য হয় নে নহয় ইয়াক কি গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে অখিল গগৈয়ে ইভাগৰ বিধায়ক অখিল গগৈয়ে কৈছে দেশৰ যিসকল নাগৰিকৰ হকে তেখেতে মাত মাতে তেখেতে বিৰোধিতা কৰিলেই নিলম্বিত কৰে ইয়াক কি গ্ৰহণযোগ্য হয় নে ইয়াক কি গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে অন্য এটা খবৰ দিব লৈছে মনত ৰাখিব ইজৰাইল অকলশৰীয়া নহয় ইজৰাইলৰ লগত 140 কোটি ভাৰতীয় নাগৰিকৰ সমৰ্থন আছে এনেদৰে মন্তব্য কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে মন্তব্য কৰিছে যে ইজৰাইল অকলশৰীয়া নহয় বুলি মন্তব্য কৰিছে ইজৰাইলৰ লগত 140 কোটি ভাৰতীয় নাগৰিকৰ সমৰ্থন আছে আমেৰিকাৰ প্ৰত্যাহ্বান জনাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আমেৰিকাৰ প্ৰত্যাহ্বান জনাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কৈছে ইজৰাইলৰ লগত 140 কোটি ভাৰতীয় নাগৰিকসকলৰ সমৰ্থন আছে অন্য এটা খবৰ দিব লৈছোঁ জেপি দাস নামৰ ল'ৰাটো বিজেপি বিধায়ক কংগ্ৰেছৰ পৰা যিজন হিন্দু বিধায়ক হৈছে হিন্দু বিধায়কগৰাকী বিজেপিৰ বিধায়ক আৰু মন্ত্ৰীৰ লগত মিলি থাকে এনেদৰে মন্তব্য কৰিছে অখিল গগৈয়ে শিৱসাগৰ বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে যে জয়প্ৰকাশ দাস নাওবৈছৰ বিধায়ক জয়প্ৰকাশ দাস নামৰ ল'ৰাটো বিজেপি বিধায়ক আৰু মন্ত্ৰীৰ লগত মিলি থাকে জেপি দাসক বাহিৰৰ পৰা ধৰিব নোৱাৰি তেওঁ কংগ্ৰেছ নে বিজেপি তেওঁ 5 বছৰত কংগ্ৰেছত থাকিব নোৱাৰিব বুলি মন্তব্য কৰিছে 5 বছৰৰ ভিতৰত কংগ্ৰেছৰ পৰা বিজেপি লৈ যাব অখিল গগৈয়ে ভৱিষ্যতবাণী কৰিছে যে জেপি দাসক লৈ অৰ্থাৎ জয়প্ৰকাশ দাসক লৈ অন্য এটা খবৰ দিব লৈছোঁ তুংগত কংগ্ৰেছ আভ্যন্তৰীণ সংঘাত বিধায়ক জুবাইৰ আলমৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে 3 বিধায়কে কংগ্ৰেছৰ 3 বিধায়কৰ জুবাইৰ আলমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি মন্তব্য কৰিছে কিয়নো জুবাইৰ আলমে গৌৰৱ গগৈ অসমৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ কথা নামানে অৰ্থাৎ তেখেতৰ বিৰুদ্ধে কথা কয় পত্ৰত স্বাক্ষৰ কৰিছে সুবাহানী আলী চৰকাৰ আসিফ নাজাৰ আৰু আব্দুল ৰহিম নামৰ বিধায়কসকলে অন্য এটা খবৰ দিবলৈ লৈছোঁ অসমত উচ্ছেদ চলি থাকিব এনেদৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মন্তব্য কৰিছে যে আনুষ্ঠানিকভাৱে মন্তব্য কৰিছে যে অসমত উচ্ছেদ চলি থাকিব অবৈধ মিয়া বাংলাদেশীসকলৰ বিৰুদ্ধে উচ্ছেদ কেতিয়াও বন্ধ নহয় তেখেতসকলক উচ্ছেদ আমি কৰিম যিমান পাৰোঁ কৰি থাকিম কেতিয়াও উচ্ছেদটো বন্ধ নহয় তেখেতসকলৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম কিয়নো আমি অহা 5 বছৰত সকলো বাংলাদেশী সমস্যা আমি নাইকিয়া কৰি দিম